নমস্কাৰ এই ড্ৰিম কেট ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰু আগৰ ভিডিঅ'টো যেহেতু আপলোড কৰিছিলোঁ আপোনালোকে বহুতে চাইছে ভিডিঅ'টো তাৰ বাবে বিশেষ ধন্যবাদ আৰু আজি লৈ আহিছোঁ অন্য এটা টপিক লৈ আপোনালোকৰ মাজত যেহেতু মা কামাখ্যাৰ দৰ্শনৰ বাবে হাজাৰ হাজাৰ লোক আহিছে আৰু যি অম্বুবাচী মেলা গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষৰ প্ৰায়ভাগ ঠাইত লোক আমাৰ গুৱাহাটী অৰ্থাৎ মা কামাখ্যাৰ দুৱাৰলৈ আহে এই মন্দিৰ ভাগত যি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ লোক বিৰত হৈ থাকে গতিকে আজিলৈ আহিছোঁ এই মা কামাখ্যাৰ যি বিশ্বাস ভগৱানৰ প্ৰতি এই বিশ্বাসৰ কিছু কথা আৰু মা কামাখ্যা মন্দিৰটো কেনেকৈ হ'ল মা কামাখ্যা মন্দিৰলৈ মানুহে কি কাৰণত এই মা কামাখ্যাৰ দুৱাৰলৈ আহে তাৰ বাবে আমি আলোচনা কৰিম বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ যি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্তসকল আহে যি মনৰ বিশ্বাস লৈ সেই মনৰ বিশ্বাস যি মা কামাখ্যা অৰ্থাৎ মাৰ যি সতী অৰ্থাৎ সতীৰ ওচৰলৈ আহে আৰু সেই সতীয়ে যি মা কামাখ্যা ৰূপে নাম গুৱাহাটীত স্থাপিত হৈছিল এটা মন্দিৰ সেই মন্দিৰটোৱে হৈছে মা কামাখ্যা অৰ্থাৎ এই মন্দিৰ ভাগত কিনো আছে এই মন্দিৰ ভাগ আৰু এই মন্দিৰ ভাগ কেনেকৈ স্থাপন হৈছিল আৰু বহুতে চাগে ভিডিঅ'টো যোগেৰে আপোনালোকক মই জনাব বিচাৰিছোঁ আৰু বহুতে চাগে নাজানে চাগে আৰু প্ৰায়ভাগ বহুতে জানে এই গতিকে মা কামাখ্যাৰ আচলতে মন্দিৰ ভাগত কোনো ধৰণৰ মূৰ্তি অৰ্থাৎ দেৱ দেৱী অৰ্থাৎ মূৰ্তিৰ স্থাপন কৰি তাতে পূজা কৰা নহয় তাতে অৰ্থাৎ মাৰ যি জুৰি অংশ সেই জুৰি অংশত মা কামাখ্যাত পূজা কৰা হয় অৰ্থাৎ সেই মা কামাখ্যাৰ মন্দিৰলৈ হাজাৰ ভক্ত যেতিয়া যায় সেই মা কামাখ্যাৰ যি চৰণৰ বাবে তেখেতসকলে জুৰি অৰ্থাৎ মা কামাখ্যাৰ দৰ্শন কৰিবলৈ যায় অৰ্থাৎ মা কামাখ্যাৰ আচৰিত বহুতো ধৰণৰ ঘটনা আছে অৰ্থাৎ মানুহৰ যি বিশ্বাসেই মানুহৰ মূল এটি সুঁতি বুলি ক'ব পাৰি মানুহৰ বিশ্বাসত আজি চলি আছে আৰু পূৰ্ব প্ৰজন্মৰ পৰা যি বিশ্বাস চলি আছে আৰু পিছলৈও সেই বিশ্বাস মানুহৰ থাকিব অৰ্থাৎ এই বিশ্বাসটো কেতিয়াও শেষ হৈ নাযায় গতিকে বলকচোন আপোনালোকক যি মা কামাখ্যা গুৱাহাটীত অৰ্থাৎ নীলাচল পাহাৰত কেনেকৈ হ'ল তাৰ বিষয়ে আপোনালোকক জনাওঁ যি মা কামাখ্যাৰ আচৰিত বহু কথা আছে আৰু সেই বহু কথাৰ ভিতৰত অন্যতম এটা কথা হৈছে মা কামাখ্যাৰ 51বিধ শক্তি তেখেত 51বিধ শক্তিৰ আধাৰত আছে আৰু সেই 51বিধ শক্তিৰ কিনো আপোনালোকক মই জনাওঁ যি 51বিধ শক্তিৰ অৰ্থাৎ সেই শক্তিৰ কাহিনীবোৰ অৰ্থাৎ বহুতে নাজানে তেনেকুৱা ধৰণৰ আৰু মই জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেৰে সেই মা কামাখ্যাৰ যি 51বিধ শক্তিৰ কথা আৰু সেই শক্তিসমূহ অৰ্থাৎ কেনেদৰে হ'ল সেই শক্তিবোৰ দক্ষৰ যি জীয়ৰী সতী যি মহাদেৱ শিৱৰ তেখেতৰ অমান্তিত তেখেতে বিয়া হৈছিল অৰ্থাৎ সতীয়ে মহাদেৱৰ লগত বিয়া হৈছিল দক্ষৰ যি অমান্তিত মানে কোনো ধৰণৰ তেখেতৰ কোনো মান্তি নাছিল যাতে শিৱৰ লগত বিয়া হোৱাৰ তেতিয়া কি কৰিলে দক্ষ ৰজাই যেতিয়া যজ্ঞ এটা পাতিলে সেই যজ্ঞত তেখেতৰ জীয়ৰীক মতা নাছিলে সেই দক্ষ ৰজাই আৰু যেতিয়া জীয়ৰীয়ে গম পাইছিলে যে যজ্ঞ হৈ আছে তো তেতিয়া সতীয়ে সেই দক্ষ ৰজাৰ যজ্ঞত তেখেতে গৈছিলে আৰু সেই যেতিয়া গৈছিলে সতীক দেখি দক্ষ ৰজাৰ যেতিয়া খং উঠিছিলে বহুত তীব্ৰ এটি খং আৰু সেই খঙত যি মহাদেৱৰ অদৰকাৰী কথা বহুতো তেখেতক অৰ্থাৎ সতীক কৈছিলে আৰু যেতিয়া সেই সতীক তেনেধৰণে দক্ষ ৰজাই কৈছিলে সতীয়ে কোনো ধৰণৰ সহিব পৰা নাছিলে কথাবোৰ মহাদেৱৰ কথা অৰ্থাৎ মহাদেৱক যি অদৰকাৰী কথা কৈছিলে অৰ্থাৎ ধৰক বদনাম যিখিনি কৰিছিলে মহাদেৱক দক্ষ ৰজাই আৰু যেতিয়া সতীয়ে সহিব পৰা নাছিলে সেই যজ্ঞত গৈ পেলাই তেতিয়া সতীয়ে কি কৰিলে সেই যজ্ঞতে প্ৰাণত্যাগ কৰিছিল অৰ্থাৎ সেই প্ৰাণত্যাগ কৰোঁতে যেতিয়া শিৱই গম পাইছিলে শিৱই যেতিয়া বলীয়া হৈ পৰিছিল আৰু সেই শিৱই যেতিয়া বলীয়া হৈছিলে তেতিয়া মা সতীক অৰ্থাৎ সতীক অৰ্থাৎ কান্ধত উঠাই গোটেই বিশ্ব ব্ৰহ্মাণ্ড তীব্ৰ যি
তেখেতৰ বলিয়া হৈ পৰিছিলে যেতিয়া সেই তীব্ৰ মনৰ খঙত অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ড লৈ ফুৰিছিলে আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া সঠিক সেই দেহৰ মৃতদেহটো যেতিয়া সঠিক লৈ গৈছিলে তেতিয়া শ্ৰী বিষ্ণু ভগৱন্ত অৰ্থাৎ ভগৱানে যেতিয়া সেই শ্ৰী বিষ্ণুৱে যেতিয়া গম পাইছিলে অৰ্থাৎ শ্ৰীকৃষ্ণই যেতিয়া গম পাইছিলে তেতিয়া সেই মৃত সুদৰ্শন চক্ৰেৰে তণ্ডভণ্ড কৰিছিলে অৰ্থাৎ সুদৰ্শন যিটো চক্ৰ যেতিয়া এৰি দিছিলে বিষ্ণুৱে যেতিয়া শিৱই যেতিয়া কান্ধত লৈ ঘূৰি ফুৰিছিলে বিশ্বত আৰু সেই সুদৰ্শন চক্ৰৰে যেতিয়া তণ্ডভণ্ড শৰীৰটো ভাগ ভাগ হৈ পৰিছিলে আৰু তাৰে অংশ এটা নীলাচল পাহাৰত পৰিছিলে অৰ্থাৎ যি মা কামাখ্যাৰ গুৱাহাটীত যিটো স্থাপন হৈছিলে সেই মা কামাখ্যা স্থাপন তেনেকৈ হৈছিলে সেই সতীৰ অংগ যেতিয়া যৌন অংশটো অৰ্থাৎ নীলাচল পাহাৰত পৰিল যি যৌন অংশটো নীলাচল পাহাৰত পৰিছিল সেই নীলাচল পাহাৰৰ পৰা মা কামাখ্যা মন্দিৰে সেই মন্দিৰভাগ প্ৰতিষ্ঠিত হৈছিলে অৰ্থাৎ যি ভগৱানৰ দুৱাৰত অৰ্থাৎ বহু হাজাৰ হাজাৰ লোক আহে অৰ্থাৎ বিভিন্ন শক্তিৰ ভিতৰত সেইবিধ আন এবিধ শক্তি অৰ্থাৎ যি 51 বিধ পৰিছিলে আমাৰ অসমত নীলাচল পাহাৰত তাতেও পৰিছিলে যিহেতু আৰু সেই 51 বিধৰ ভিতৰত এক ভাগ শক্তি হৈছে মা কামাখ্যা অৰ্থাৎ সেই চৰণভাগ চুবলৈ হাজাৰ হাজাৰ দৰ্শক আহে মানুহৰ বিশ্বাস যেতিয়া আছেই আৰু সেই বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি আচলতে অসমৰ মানুহ যেতিয়া সেই অম্বুবাচী মেলাখনলৈ আহে অৰ্থাৎ অসমৰ খুব কমেই থাকে প্ৰায়ভাগ বাহিৰৰ থাকে আৰু সেই বাহিৰৰ যিখিনি মানুহে আহে অসমলৈ আৰু অসমত যি মা কামাখ্যাৰ দৰ্শন কৰিব আহে যি মাৰ শক্তি সেই শক্তি মানুহৰ যি মনৰ আক্ষেপ অৰ্থাৎ মানুহৰ যিটো বিশ্বাস লৈ আহে মানুহে কিছুমানে কিবা বিচাৰিব আহে কোনোবাই কিবা ল'ব অৰ্থাৎ মা কামাখ্যাৰ দুৱাৰত খুজিব আহে সেই মা কামাখ্যাই যি ভক্তৰ মন জয় কৰে সেইবাবে আজি সেই মা কামাখ্যা দুৱাৰ ভৰি পৰে তো গুৱাহাটীৰ যিটো মা কামাখ্যা মন্দিৰ অম্বুবাচী মেলা চলি আছে বহুত এটা ডাঙৰ অম্বুবাচী মেলা আচলতে মা কামাখ্যাৰ দুৱাৰত অৰ্থাৎ মন্দিৰভাগলৈ যাবলৈ দুটা ৰাস্তা আছে এটা অৰ্থাৎ বহুতে এতিয়া গাড়ীৰে গৈ থাকে আৰু এটা হৈ গ'ল মেখেলা উঠোৱা অৰ্থাৎ সেইটো খটখটি ৰাস্তা বুলি কয় সেইটো খটখটি ৰাস্তা হয় সেইটো বেলেগ সাইডত আছে আৰু যিভাগ আপোনালোকে এতিয়া বৰ্তমান গৈ আছে সেই ভাগ গতিকে আজি যি কামাখ্যা দুৱাৰৰ কথা আপোনালোকৰ কথা মন্দিৰৰ ভাগৰ কথা ক'লোঁ আপোনালোকে আহিব মন্দিৰভাগ বহুত ধুনীয়া আৰু মন্দিৰভাগত মাৰ শক্তি আছে আৰু সেই মাৰ শক্তিৰ বাবে আজি দৰ্শক অৰ্থাৎ ভক্তসকল মন্দিৰভাগলৈ আহে তো আজিলৈ এৰিছোঁ বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম যি মা কামাখ্যা অম্বুবাচী মেলা যিটো আপোনালোকক ক'লোঁ তাৰ বাবে এৰিছোঁ তো অন্য এটা ভিডিঅ'ত আপোনালোকক নতুন এটা টপিক লৈ আহিম তাৰ বাবে আজিলৈ এৰিছোঁ বাই বাই জয় আই অসম